চেনিমাই দুগালত ৰঙাকৈ দুগালতে চুমা দি যা বাপৰে বেলেগ গান মাষ্টৰ হা পয়া লাগা আজি মোৰ মনটো কিমান ফুটি তই কিবা জানা না মনটো আজি ৰঞ্জিত লাগি আছে চেনিমাই এই সুগাৰ দেচোন ক তোৰ কিহৰ ইমান ফুটি ৰ মানুহ চানুহ চাই লওঁ তোক কৈ আছো কালি ফেচবুকত এটা বম মাল পতাইছো গম পাইছে না সেইকাৰণে সেইদিনাখন গান আহি আছে যি মনত কিমান ফুটি তইতো নৰা বান্দাৰ এনেকে বহি থাক ধৌতা এই বান্দাৰৰ পকৰাৰ মুখখনত কোন আপীপত পৰে চিংগুলে থাকবা লাগব দে আৰু মই এই দাদে থাকাতে তো টেনশন ল এই দাদে দিব পতে কিমানটা আছে ফেচবুকত এটা হে তোকো দিম অলপ হাঁহি দি ভাই হাঁহি দি বাহ মোকো মালপতে দিবি দে ধন্যবাদ দে তই আচল বন্ধু মোৰ বাৰু কচোন তই কি পতলি তাৰে পাৰ্টি কিতে দিবি তই চলি হবাই পনাই কাৰণ জ্বৰ আহি ঘৰ পালাকে সিন্দা দেখোন মই খাতা ভাঙি এটা পটে পাৰ্টি লৈছাই ইটা দেখোন তই দৈত্য মাৰ এটা পটাইছা তই পাৰ্টি দিবা নৰা ইটা ৰহে কান্দুৰা পাৰ্টি খাবি পিছত দিন দে পিছত দে হয় দে পাৰ্টি পিছতে খাম আগতে কচোন তোৰ মালটোৰ ঘৰ ক'ত আঁঠু ভাঙা চকুৰ যে কাষেদি সোমাই দিয়া গাঁওখন আছে তাতে মোৰ মালটোৰ ঘৰ কি সোমাই দিয়া গাঁও সেইখানে সেইখানে গাঁও বা হৌদাৰ তই ছানগ্লাছ মাৰি বহি আছে কাম নাই এইকেইটাৰ মৰণ নহওক আৰু দেখক এটা কিয়ে কিবা কহান পালে ফুসফুসে নালাত পৰি মৰা মইনো তোমাক কি কম দে হেলা বাদ দি তুমি কি আলোচনা কৰি আছা সেইটোহে কওঁ হে কাউৰে হাগাই বোলে কিবা সোমাই জাগত মাল পতাইছি তাকে শুনি আছো ৰ মোকো এটা দিবই সোমে দিয়া গাঁও ক'তে আঁঠু ভাঙা চকতে ভাই ফটো চটো আছে নেকি কিবা আমাকো দেখো হেই ভাই সোমাই দিয়া গাঁও ৰাতিয়ে দৈত্য মাল সেইখন গাঁৱৰ মাল এনেও ভাল আজি কাপল চেলেঞ্জ দিম ৰ ফেচবুকত লাইক চেক কৰবি ধৌতা এনে ধোন ফেচবুকটো সদলি থাকা দিপি থাকবি একবাৰ লাইক চেক কৰি দিবি ধৌৰে কাপল চেলেঞ্জ দিবা আহিছে আমাৰ চিংগুল বিলাকৰ কেনে অৱস্থা হৈছে গম পা না গৰম তেলত ডুবে দিয়া মুৰ্গীৰ নিচিনা হৈছো আমি হয়তো দে ভাই যিহে কেইটামানত থপৰা সেইকেইটাও কাপোৰ চেলেঞ্জ দিয়ে সেইকেইটাক দেখলি মোৰ কৈছো না পিতে আহে সেইকেইটাক দেখলি মোৰ নেউল মুৱা ফোন কৰি আছা না নাই তাই আজি বেলেঞ্চ নহয় হৈছে মই বেলেঞ্চ ভৰাই দিছো মাকাৰ কিনখানে আছে টিভিটো বোলে তাৰ ৰিচাৰ্জ নাই টিভিটো ভৰাই দিছো ফোন কৰব ৰ বা কাউৰে হাগা তইও পইচা ভৰাই দিব পাৰা আহিছা ভালে কৈছা দে মই ইয়াৰ একমাহ টিভিত ৰিচাৰ্জ কৰিব লগা নাই কি কথা কয় পয়া লগা তই আৰু একমাহ টিভি কিনকে চাবা পাৰা মানে কাউৰী আগাই যিটো মালক মেছেজ কৰে সেইটো মোৰে ফেক আইডি হয় ফেচবুকৰ বইনে লাঠি খুটাত থোৱা পইচা কেইটা কাটি তোক ৰিচাৰ্জ কৰি দিছিলো আই বই মৰলো দে মোৰ মাথাটো আজি পিৰি উঠি গৈছি দে আই ঘূৰাই দিছি দে হা কাউৰে আগা দেখোন বেহুজ হৈ গেলে পলো এৰে পৰা সোনকাল